কলেজৰ প্ৰথম দিনাই ৰবি আৰু সাক্ষীৰ লগ হৈছিল। ৰবি আছিল শান্ত আৰু সহজ-সৰল ল'ৰা, আনহাতে সাক্ষী আছিল চঞ্চল আৰু উল্লাসিত ছোৱালী। প্ৰথম অৱস্থাত দুয়োৰে মাজত বিশেষ কথা-বতৰা হোৱা নাছিল যদিও এদিন সাক্ষীৰ কিতাপ পুথিভঁৰালত পঢ়ি ৰবিয়ে তাইক সহায় কৰিছিল। ইয়াৰ পৰা আৰম্ভ হৈছিল তেওঁলোকৰ বন্ধুত্ব। লাহে লাহে তেওঁলোকৰ সভাবোৰ বাঢ়িবলৈ ধৰিলে। ক্লাছ শেষ হোৱাৰ পিছত দুয়োয়ে একেলগে বহি ঘণ্টাৰ পিছত ঘণ্টা কথা পাতিছিল, চাহ খাই। লাইব্ৰেৰীত পঢ়িছিল। ৰবিয়ে সাক্ষীৰ হাঁহিটো ভাল পাইছিল আৰু সাক্ষীয়ে ৰবিৰ সৰলতা ভাল পাইছিল। এদিন কলেজৰ বিদায় অনুষ্ঠান আছিল। দুয়োজনে গোটেই ৰাতিটো হাঁহি হাঁহি খেলি পাৰ কৰিলে। কিন্তু কলেজ শেষ হোৱাৰ পিছত এতিয়া সাক্ষীক কেনেকৈ লগ পাব? ৰবি চিন্তাত পৰিল। এইবোৰ চিন্তাত নিমগ্ন হৈ ৰবি মনে মনে বহি থাকিল। সাক্ষীয়ে তাইৰ দুখ অনুভৱ কৰি সুধিলে, "কি হ'ল? কিয় ইমান মন মাৰি আছা?" ৰবিয়ে সাহস গোটাই ক'লে, "সাক্ষী, তুমি চিৰদিনৰ বাবে মোৰ বন্ধু হ'বানে?" সাক্ষীয়ে হাঁহি এটা মাৰি ক'লে, "মাত্ৰ বন্ধুত্ব? মই তোমাক মোৰ জীৱনৰ অংশ কৰি তুলিব বিচাৰোঁ।" ৰবিয়ে থতমত খাই তাৰ ফালে চালে। সাক্ষীৰ চকুত ৰবিয়ে অনুভৱ কৰা সেই মৰমটোকে প্ৰতিফলিত কৰিলে। দুয়োজনে ইজনৰ সিজনৰ হাতত ধৰি চন্দ্ৰৰ পোহৰত প্ৰতিশ্ৰুতি দিলে যে সদায় ইজনে সিজনৰ লগত থাকিব। সময় পাৰ হৈ গ'ল। কলেজ শেষ হ'ল। কিন্তু তেওঁলোকৰ প্ৰেম আৰু গভীৰ হৈ পৰিল। তেওঁলোকে নিজৰ কেৰিয়াৰ গঢ়ি তুলিছিল। আৰু তাৰ পিছত এটি সুন্দৰ সন্ধিয়া ৰবিয়ে সাক্ষীক প্ৰেমৰ প্ৰস্তাৱ দিছিল। সাক্ষীৰ চকুত চকুলো টুকিছিল যদিও এইবোৰ আছিল আনন্দৰ চকুলো। সি আনন্দত হয় বুলি ক'লে। কেইবছৰমানৰ পাছত তেওঁলোকৰ কাহিনী আৰম্ভ হোৱা কলেজৰ চৌহদটোৱে তেওঁলোকৰ বিবাহৰ সাক্ষী হৈছিল। তেওঁলোকৰ প্ৰেম এটা প্ৰকৃত সম্পৰ্কৰ নিদৰ্শন হৈ পৰিছিল, যিটো সময়ৰ লগে লগে অধিক শক্তিশালী হৈ উঠিছিল। প্ৰেম কেৱল ঘনিষ্ঠতাই নহয়, ই প্ৰতিটো পৰিস্থিতিত একেলগে থকাৰ প্ৰতিশ্ৰুতি।